নমস্কাৰ আজি আমি আলোচনা কৰিম যে শেয়াৰ কেপিটেল মানে কি আমি সকলোৱে জানো যে কেপিটেল মানে কি কেপিটেল যাক আমি অসমীয়াত কওঁ মূলধন অৰ্থাৎ এটা ব্যৱসায় আৰম্ভ কৰিবলৈ আমাৰ যি ধৰণৰ বা যি পৰিমাণৰ ধনৰ প্ৰয়োজন হয় তাক অসমীয়াত মূলধন বুলি কোৱা হয় এতিয়া আহোঁ শেয়াৰ কেপিটেল প্ৰথমে আমি জানিম যে শেয়াৰ কেপিটেল শব্দটো অকল পাব্লিক কোম্পানী বেলেন্স শ্বীটতহে পোৱা যায় অৰ্থাৎ একচেটিয়া ব্যৱসায়ৰ ক্ষেত্ৰত আমি বেলেন্স শ্বীটত পাম অকল কেপিটেল পাৰ্টনাৰশ্বিপ বিজনেছৰ ক্ষেত্ৰত আমি বেলেন্স শ্বীটত পাম পাৰ্টনাৰ্ছ কেপিটেল কাৰণ সেই কেপিটেলটো কন্ট্ৰিবিউট কৰে পাৰ্টনাৰবিলাকে এতিয়া আমি যেতিয়া শেয়াৰ কেপিটেল বুলি কম তাৰ মানে আমি বুজিম যে এই মূলধন কোম্পানীৰ অংশীদাৰসকলে কন্ট্ৰিবিউট কৰিছে অৰ্থাৎ এটা ব্যৱসায়ত যেতিয়া ইয়াৰ মূলধন শেয়াৰ ইস্যু কৰি সংগ্ৰহ কৰা হয় তাক আমি শেয়াৰ কেপিটেল বুলি কম আমি জানো যে ভাৰতবৰ্ষত পাব্লিক কোম্পানী অৰ্থাৎ ৰাজহুৱা খণ্ডৰ কোম্পানীবিলাকে শেয়াৰ ইস্যু কৰিব পাৰে সো ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে যেতিয়া পাব্লিকক শেয়াৰ ইস্যু কৰিব আৰু তাৰ বিনিময়ত পাব্লিকৰ পৰা যি মূলধন সংগ্ৰহ কৰিব হেয়া হ'ল পাব্লিক কোম্পানীৰ মূলধনৰ পুঁজি এই মূলধন শেয়াৰ ইস্যু কৰি সংগ্ৰহ কৰাৰ কাৰণে আমি ইয়াক শেয়াৰ কেপিটেল বুলি কম সো বিশেষভাৱে মনত ৰাখিব লগা কথাটো হ'ল যে শেয়াৰ কেপিটেল টাৰ্মটো অকল পাব্লিক কোম্পানী বেলেন্স শ্বীটতে থাকে ইয়াক প্ৰাইভেট কোম্পানী বা পাৰ্টনাৰশ্বিপ ফাৰ্মবিলাকৰ ক্ষেত্ৰত এই টাৰ্মটো পোৱা নাযায় এইটোৱে হ'ল শেয়াৰ কেপিটেলৰ মূল বিষয়বস্তু আশা কৰোঁ তোমালোকে কনচেপ্টটো বুজি পাইছা যদি কনচেপ্টটো বুজি পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা ধন্যবাদ